সদৌ অসম এনৰেগা ঠিকাভিত্তিক কৰ্মচাৰীৰ লগতে সদৌ অসম আমাৰ এই কৰ্মচাৰী কণ্ট্ৰেকচুৱেল এই কৰ্মচাৰী সংগঠন GPC সকল আমাৰ PNRD ডিপাৰ্টমেণ্টত যিসকল কণ্ট্ৰেকচুৱেল কৰ্মচাৰী আছে তেওঁলোকৰ আজিৰ পৰা আমাৰ যি কৰ্মবিৰতিৰ কাৰ্যসূচী আৰম্ভ হৈছে আজি 1 তাৰিখৰ পৰা 7 তাৰিখলৈ আমাৰ বিভিন্ন দাবীৰ সমৰ্থনত আমি এই কাৰ্যসূচীভাগ চলাই নিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। আমাৰ প্ৰথম দাবীকেইটা হৈছে প্ৰথম দাবীটো হৈছে 60 বছৰলৈ আমাৰ চাকৰি সুনিশ্চিত কৰক। দ্বিতীয় দাবীটো হৈছে সকলো কৰ্মচাৰী আৰপিৰ ব্যৱস্থা কৰক। তৃতীয়টো দাবী হৈছে সকলো কৰ্মচাৰীৰ সমকামৰ বিপৰীতে সমবেতন নীতি প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰক। চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা অন্যান্য সা সুবিধাসমূহৰ লগতে আমাকো এই সুবিধাসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰক। বিভাগত খালী হোৱা বিভিন্ন পদত অভিজ্ঞতা ভিত্তিত পৰীক্ষা পাতি আমাক স্থায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। আৰু এই বিষয়টিত আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ আমি হস্তক্ষেপ দাবী কৰিছোঁ। আৰু এই মূল নীতিকেইটাৰ আগত ৰাখি আমি কৰ্মবিৰতি অনুষ্ঠানভাগ আমি চলাই নিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু চৰকাৰী প্ৰশাসন ব্যৱস্থাই আমাৰ এই নীতিৰ ওপৰত যেতিয়ালৈকে সুব্যৱস্থা নলয় তেতিয়ালৈকে আমি অব্যাহত ৰাখিম এই আমাৰ কৰ্মবিৰতি অনুষ্ঠান।